हेलो गाइज स्वागतम जनाइছো এক্সপ্ল'ৰ চেনেলটোলৈ মই ভিডিঅ'টো বনোৱাৰ কোনো মোৰ উদ্দেশ্য নাছিল মই ভিডিঅ'টো বনাম বুলি ভাবা নাছিলোঁ কিন্তু ভিডিঅ'টো বনাবলগীয়া বাধ্যত পৰিলোঁ মানে এইভাবে বাধ্যত পৰিছোঁ যে মই কালিৰ পৰা বা পৰহিৰ পৰা মই এটা খুব চাই আছোঁ ছ'চিয়েল মিডিয়াত হওক ফেচবুক হোৱাটছএপ য'তে নহওক মই ষ্টেটাছ বা পোষ্ট দেখি আছোঁ সংখ্যক মানুহে তেওঁলোকে এটা বস্তুৰ বিষয়ে চৰ্চিত বিষয় হিচাপে ৰাখিছে যে ফেচবুক বা ইনষ্টাগ্ৰাম বন্ধ হ'ব নেকি এইটো খুব চৰ্চিত বিষয় হিচাপে ৰাখিছে হয় আপোনালোকক মই কৈছোঁ আপোনালোকে কথাটো ঠিকই শুনিছে কিন্তু তাৰ মাজত এটা কনফিউজ আছে আৰু এই কনফিউজটোৰ বাবে মই আজি আপোনালোকৰ মাজলৈ আহিছোঁ এই কনফিউজটো যাতে দূৰ হয় ফেচবুক বুলিয়ে নহয় বা ইনষ্টাগ্ৰাম বুলিয়ে নহয় ইয়াত পাবজি অৰ্থাৎ পপুলাৰ গেম পাবজিও বন্ধ হ'ব আৰু ইনষ্টাগ্ৰামো আপোনাৰ ট্ৰুকলাৰো বন্ধ হ'ব আমাৰ আৰু লগতে আমাৰ ডেটিং সাইট এটা আছে টিন্ডাৰ বুলি আপোনালোকে জানে প্ৰায় সংখ্যক মানুহে টিন্ডাৰ খুবেই পপুলাৰ এটা টিন্ডাৰো বন্ধ হ'বলৈ গৈ আছে কিন্তু ক'ত এইটো বন্ধ হ'ব আমাৰ যিসকলে আমাৰ বাবে দিন ৰাত একাকাৰ কৰি সীমান্ততে হওক বা য'তেই নহওক তেওঁলোকে ডিউটি কৰি আছে তেওঁলোকৰ কৰ্তব্য তেওঁলোকে কাম কৰি আছে অৰ্থাৎ আমাৰ ইণ্ডিয়ান আৰ্মি আমাৰ যিবিলাক সেনা বাহিনী তেওঁলোকৰ সুৰক্ষাৰ বাবে এই পদক্ষেপ হাতত লোৱা হৈছে তেওঁলোকে যিহেতু তেওঁলোকে দিন ৰাত একাকাৰ কৰি তেওঁলোকৰ ডিউটি পালন কৰি আছে আৰু বৰ্তমান দেখিছে আপোনালোকে চাইনা আৰু পাকিস্তানে আমাক কেইফালৰ পৰা ঘূৰি ধৰিছে তেওঁলোকৰ ইটোৰ পিছত ইটো তেওঁলোকে আমাৰ লগত যুঁজাৰ এটা প্লেন কৰি আছে গতিকে আমাৰ ইণ্ডিয়ান আৰ্মিৰ তৰফৰ পৰা এইটো এটা অৰ্ডাৰ দিয়া হৈছে যে তেওঁলোকৰ যিমান সংখ্যক সেনা বাহিনী আছে তেওঁলোকৰ পৰা মোবাইলৰ পৰা এই 89 টোটেল 89 এপ আছে এই 89 এপ আনইনষ্টল কৰিব লাগে অৰ্থাৎ ডিলিট কৰিব লাগে আৰু এইটো এটা নিৰ্দেশ দিয়া হৈছে আৰু যোৱাকালি প্ৰায় 14 লাখ সেনা বাহিনী মোবাইলৰ পৰা এই 89টা এপ তেওঁলোকে ডিলিট কৰি দিছে আৰু তেওঁলোকে খুব ভাল কাম কৰিছে যেহেতু আমাক চাইনা আৰু পাকিস্তানৰ ফালৰ পৰা তেওঁলোকৰ আমাৰ সেনা বাহিনীসকলক নিৰীক্ষণত ৰাখে তেওঁলোকে ক'ত কি কৰিছে কি কৰা নাই এইখিনি আমাক নিৰীক্ষণত ৰাখে বাবে এই পদক্ষেপ হাতত লোৱা হৈছে গতিকে বৰ্তমান সীমান্তত প্ৰায় বেয়াৰ ফালে গৈ আছে সেইবাবে এই নিৰ্দেশ তেওঁলোকৰ ইণ্ডিয়ান আৰ্মিৰ তৰফৰ পৰা দিয়া হৈছে আৰু আমাৰ সেনা বাহিনীসকলে খুব ভাল কাম কৰিছে তেওঁলোকে ডিলিট কৰি দিলে 14 লাখ মোবাইলৰ 14 লাখ স্মাৰ্টফোনৰ পৰা তেওঁলোকৰ সববিলাক প্ৰায় 89 এপ তেওঁলোকে ডিলিট কৰিছে আনইনষ্টল বহুসংখ্যক এপ আছে মই ইয়াত আপোনাৰ লিষ্টটো দি দিম কি আছে গতিকে আপোনালোকে এইটো যাতে কোনো ধৰণৰ বিভ্ৰান্তিৰ সৃষ্টি হৈ নাথাকে তাৰ বাবে মই ভিডিঅ'টো লৈ আহিলোঁ যে আমাৰ সাধাৰণ ৰাইজৰ বাবে এইটো বেন নহয় এইটো বেন অকল তেওঁলোকৰ ইণ্ডিয়ান আৰ্মি অৰ্থাৎ সেনা বাহিনীৰ লোকসকলে যিমান সংখ্যক সেনা বাহিনীৰ লোক আছে তেওঁলোকৰ বাবে এইটো ডিচিশ্যন লোৱা হৈছে যে তেওঁলোকৰ মোবাইলৰ পৰা এই এপকেইটা 89 এপ গুচাই দিব লাগে আৰু বেন কৰিব লাগে আৰু তেওঁলোকে সেইমতে কাম কৰিছে গতিকে ভাল পদক্ষেপ এইটো চিন্তা কৰিব নালাগে আমাৰ জনসাধাৰণৰ বা আমাৰ সাধাৰণ ৰাইজৰ বাবে এইটো নহয় আমি খুব ধুনীয়াকৈ ফেচবুকো কৰিব পাৰিম ইনষ্টাগ্ৰামো কৰিব পাৰিম সকলোবিলাক কৰিব পাৰিম খালি তেওঁলোকৰ পাৰ্চনেল কিছুমান সিকিউৰিটিৰ বাবে বা পাৰ্চনেল কিছুমান নিজৰ সুৰক্ষাৰ বাবে যাতে তেওঁলোকে ভালদৰে থাকিব পাৰে আৰু তেওঁলোকক যাতে কোনো ধৰণৰ নিৰীক্ষণ কৰিব নোৱাৰে সেইবাবে এই ডিচিশ্যন লোৱা হৈছে আৰু ভিডিঅ'টো বনোৱাৰ মোৰ উদ্দেশ্য এইটোৱে আছিলে আশা কৰোঁ আপোনালোকে গম পালে আৰু যদি আপোনালোকে সঠিক উত্তৰ পাইছে তেনেহ'লে কিয়নো আপোনালোকে ভিডিঅ'টো চাই ঠিকেই কিন্তু ছাবস্ক্ৰাইব কৰি থৈ নাযায় মই আজি আপোনালোক চেনেলটো যাতে ছাবস্ক্ৰাইব কৰে আৰু লগতে থকা বেল আইকনটো দবাই দিবা বেল আইকন দবালেও তাত অল অপশ্যনটো ক্লিক কৰিব নহ'লে আপোনালোকে মোৰ ভিডিঅ'বিলাকৰ নটিফিকেশ্যন নাপাব আৰু ভিডিঅ'টো যিমান সংখ্যক পাৰে শ্বেয়াৰ কৰক লাইক কৰিব ধন্যবাদ জয় অসম।